ব্রেকিং নিউজ অৰুণোদয় আঁচনি হিতাধিকাৰীক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা ধনী মানুহে স্ব-ইচ্ছাই এৰিব লাগিব অৰুণোদয় আঁচনিৰ সুবিধা তাৰ বাবে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব হিমন্ত বিশ্ব চৰকাৰে হেও কলে হিমন্ত বিশ্ব শৰ্মাই তদুপৰি 10 অক্টোবৰৰ পৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে লাভ কৰিব তেওঁলোকৰ যি ধন আছিল সেই ধন বৃদ্ধি পাব এই মুহূৰ্তৰে ডাঙৰ খবৰ জনাই আছো টাইমেটৰ দৰ্শকক অৰুণোদয় হিতাধিকাৰীক লৈ হিমন্ত চৰকাৰৰ বৃহৎ ঘোষণা ডাঙৰ খবৰ জনাই আছো টাইমেটৰ দৰ্শকক ধনী মানুহৰ পৰা অৰুণোদয়ৰ ধন কৰ্তনৰ উপায় উলিয়ালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী চাকৰি কৰা আৰু আৰ্থিকভাৱে সবল পৰিয়ালে স্ব-ইচ্ছাৰে এৰিব লাগিব অৰুণোদয় আঁচনিৰ ধন প্ৰতিটো হিতাধিকাৰী পৰিয়ালৰ ঘৰত লগোৱা হ'ব অৰুণোদয় সাইনবোৰ্ড অৰুণোদয় লাভ কৰা প্ৰতিটো পৰিয়ালে ৰুব লাগিব একোটাকৈ গছ পুলি সাইনবোৰ্ড লগালে ধনী মানুহে নিজে নিজে এৰি দিব অৰুণোদয় আঁচনিৰ সুবিধা এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডিসেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব সকলো কাম-কাজ সকলো ব্যৱস্থা গ্ৰহণ কৰিব হিমন্ত বিশ্ব চৰকাৰে 10 অক্টোবৰৰ পৰা অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 1250 টকাকৈ 1250 টকালৈ বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধন 1000 টকাৰ পৰা 250 টকা বৃদ্ধি অৰুণোদয় আঁচনিৰ ধন অৰ্থাৎ 1250 টকাকৈ লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন 250 টকা কাৰেণ্টৰ বিল হিচাপে পৰিশোধ কৰিব চৰকাৰে প্ৰতিটো সমষ্টিত নতুনকৈ 6000 পৰিয়ালে লাভ কৰিব অৰুণোদয় সুবিধা আৰু এই মুহূৰ্তত ডাঙৰ খবৰ জনাই আছো অৰুণোদয় হিতাধিকাৰীক লৈ এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা ধনী মানুহে স্ব-ইচ্ছাই এৰিব লাগিব